गसाइगाव महकुमानि सिङाव थानाय 2 नं हावरियापेट गामियाव दिनै दहमैनो गिख्रंथाव जाथाय जानानै थाङो। गामिनि थागिबि सिराजुल रहमाननि थाग्रा न'मा गासै गंब्रै न'आ मोब्लिब गोहोनि सर्ट सार्किट जानायजों अर जोंब्लावनानै गासैबो खामनानै सेवहांगार जायो। मख'नो गोनांदि नखरनि सोद्रोमाफोरा फोथाराव माइ हाहैदोंमोन। बे समावनो हरखाब मोब्लिब गोहोनिफ्राय अर जोंब्लावनानै गासैबो न'आ खामगारनानै हांगार जाजोबो। जानाय जाथाय साबकाटा आउटपस्टनि आइ.सि. बिथाङा फैनानै जाथायनि सायाव नायबिजिरफैयो। अनुमान खालामनानै मोननो हादोंदि गंब्रै न' आरो नोगोद धोन 3 लाख रां खामनानै 10 लाख रां खहा जादों होननानै नखरनिफ्राय फोरमायदों। আধা বিঘা মাটি একেলগেই থাকে। বহুত দুখীয়া মানুহ ইট বাটা খাটি খায়, ইয়াত লেবাৰী কৰি খায়। যিমান সম্পত্তি ইয়াত ক্ষতি হৈছে, জীৱনত যিমান সম্পত্তি ইনকাম কৰিছে, আজি সকলোখিনি শেষ হৈ গ'ল। ইয়াত থাকে চিৰাজুল, নজৰুল, তাৰ লগতে তাৰ দেউতা থাকে, 4টা ফেমিলি থাকে। আৰু মাটি বাৰী ক'বলৈ গ'লে অলপ এইখিনি মাটি বাৰী আধা বিঘামান হ'ব, একোই নাই। ইয়াতে পুলিচ আমি ফোন কৰাৰ লগে লগে আহিছে। পুলিচে যিমান ভূমিকা পালন কৰিব লাগে পুলিচৰ, সেইখিনি পালন কৰিছে। ইয়াত আমাৰ ফায়াৰ ছাৰ্ভিচ যিটো ইমাৰ্জেঞ্চি আছে সেইটো আহিছে, আহি কিনি আমাৰ জুই নুৱাবলৈ মানে যিখিনি কৰিব লাগে কৰিছে। অলপ পলমকৈ হ'লেও কৰিছে, আমি কোৱাতেই পলম হৈছে। সিহঁতে যিখিনি কৰ্তব্য কৰিব লাগে কৰিছে, সিহঁতক আমি ধন্যবাদ জনাইছোঁ। লাগিছে আমি ঘৰৰ পৰা আহি কিনি দেখিলোঁ যে ইয়াত জুই লাগি আছে। যেতিয়া আমি আহিলোঁ, ইয়াত অলৰেডি প্ৰায় শেষেই। আমি আহি গম পালোঁ যে কাৰেণ্টৰ পৰা জুইখিনি লাগিছে। ইয়াত 4টা ফেমিলি থাকে। চাওক, আজি সকলোখিনি শেষেই হৈ গ'ল। ইট বাটাৰ পৰা টকা লৈছিলে এডভান্স, ইট বাটাত যোৱাৰ কাৰণে 3 লাখ টকা আছিলে, এডভান্স লৈছিলে 4টা ফেমিলিত। টকাখিনিও শেষ আৰু ক্ষতিপূৰণ কমচে কম 10 লাখমান হৈছে। বহুত দুখীয়া মানুহ। গতিকে মই আৰু গ্ৰামবাসীৰ হৈ চৰকাৰক অনুৰোধ জনাইছোঁ যে যাতে চৰকাৰে সিহঁতৰ কাৰণে অলপ দৃষ্টি দিয়ে। এইখিনি টকা গৈছে, 3 লাখমান গৈছে। ইয়াতে আৰু কিবা ধান অইন বস্তু আছিলে আৰু কাগজ পাতিটো মানে কাগজ পাতি মেইনটো হৈছে কাগজ পাতি। সিহঁতৰ ঘৰত কাগজ পাতি আছিলে, কাগজ পাতিখিনি শেষেই। এতিয়া আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কাগজ পাতিখিনি মানে সহজে পায়। চৰকাৰক আমি অনুৰোধ জনাইছোঁ। স্যার, আমি 2 ঘন্টা আগত পিছত কেবল আহিছোঁ। আয়া দেখি শেষ, আমার বাড়িঘর টাড়িঘর সব জ্বলিয়া পুড়িয়া শেষ। আমি গেছিলাম খেতে কাম করবার জন্য, কারেন্ট লাগিয়ে বাড়িঘর টাড়িঘর পুড়ে গেছে। আমার পুরো ডকুমেন্ট আছে, এনআরসি আছে, কাগজপাতিগুলা, ভোটার আইডিগুলা, তারপরে এটা প্যান কার্ড, আধার কার্ডগুলা, সব কাগজপাতির টাকা মোটামুটি ধরেন যে 3 লাখের মতন গেছে। তারপরে ইট ভাড়ার তো আমি টাকাগুলো নিয়েছিলাম কাজ করার জন্য, ইট ভাড়ায় যাওয়ার জন্য। ঘর বানা লাগে, থাকা লাগে, জায়গাও নাই, মাটিও নাই, ওইগুলা কী করা লাগে। তো টাকাগুলো রাখিয়া আমরা গেছি, এই কারেন্টের জন্য আগুন লাগিয়া মানে সব শেষ হয়ে গেছে। কেউ কিছু বাইর করতে পারো নাই, আরও কিছুই না। 3 লাখ টাকা মতন আসিল, আরও তরুণ আনুমানিক 7 লাখ টাকা গেছে মোটামুটি। যা জিনিসপাতি আসিল সব আমরা খাইতে খেয়ে মানে বাটার তনে কাম করে কিনছি, করছি। 4টা ঘর আসাইলো।